নমস্কাৰ ফ্ৰেন্ডছ হাতেদি নমস্কাৰ দিব নোৱাৰিম কাৰণ এখন হাতেদি ফোনটো ধৰি আছো যিকি নহওক ফ্ৰেন্ডছ বহুত স্বাগতম জনাইছো আপোনালোকক আমাৰ ইউটিউব চেনেল প্ৰত্যাহ্বানলৈ সো ফ্ৰেন্ডছ আজি আমি কথা পাতিম মোৰ বিষয়ে হয় বেছি বৰ নকৰো আপোনালোকক জাস্ট আপোনালোকৰ লগত 2 মিনিট মান কথা পাতিম আৰু ফ্ৰেন্ডছ ভিডিওটো স্কিপ নকৰাকৈ শেষলৈ চাব কাৰণ শেষত মই এটা অলপ ধেমেলীয়া টাইপৰ পাঞ্চ মাৰিম সো ফ্ৰেন্ডছ এতিয়া কথা পাতো মোৰ বিষয়ে সো বলক পুৱাই উঠিছো আজি মৰ্নিং ৱাক কৰি আছো সো খোজকাঢ়ি গৈ কথা পাতি থাকো কিন্তু কম ফ্ৰেন্ডছ এটা কথা আছে নহয় মানুহৰ জীৱন কচুপাতৰ পানীৰ নিচিনা মানুহৰ জীৱনত ঘাট প্ৰতিঘাত থাকেই কিন্তু মোৰ জীৱনত ঘাট আৰু প্ৰতিঘাতে ভৰি আছে কিছুমানে মোক সুধে আমাৰ চেনেলটোৰ নাম প্ৰত্যাহ্বান কিয় ৰখা হৈছে আসলতে সেই কাৰণে ৰখা হৈছে জীয়াই থকাটোৱে মাজে মাজে ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে কেতিয়াবা আৰু কি ঘাট প্ৰতিঘাত বা প্ৰব্লেম বুলি ক'বলৈ গ'লে বহুত লম্বা লিষ্ট বাৰু ফ্ৰেন্ডছ এইবিলাক এতিয়া বেছিকৈ ইমানকৈ কৈ ভিডিওটো লম্বা নকৰো পিছত কেতিয়াবা কম আৰু ভালকৈ কম কথা পাতিম পিছত ভালকে আৰু আপোনালোকে মোক যদি পাৰে ইনষ্টাগ্ৰামত মোক ফলো কৰি থৈ দিব ইনষ্টাগ্ৰামত মোক মেছেজ কৰিব তাতে আপোনালোকক মই মেছেজৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম প্ৰতিটো মেছেজৰ আৰু ফ্ৰেন্ডছ বহুতে মোক সুধিছে যে মই ভিডিঅ'বিলাকত মাস্ক কিয় পিন্ধি থাকো ফেচ কিয় ৰিভিল নকৰো সো ফ্ৰেন্ডছ এইটো বহুত এটা লম্বা কাহিনী হয় এইটো আৰু এতিয়া সদ্যহতে জাষ্ট চমুকৈ কৈ থৈ দিওঁ যে কনফিডেন্সৰ অভাৱ আছে হয় আৰু মোৰ চেনেলত 3 বছৰমান আগতো ইণ্টাৰভিউ ভিডিঅ' এটা কৰিছিলোঁ মাস্ক পিন্ধি তাতে চাব পাৰে আপোনালোকে যদি চোৱা নাই ভিডিঅ'টো মই বাৰু এই ভিডিঅ'টোৰ এণ্ড স্ক্ৰীনত সেই ভিডিঅ'টো দি দিম তো ফ্ৰেন্ডছ আজিৰ ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ মই আপোনালোকক বেলেগ কেটেগৰীৰ ভাল ইনফৰ্মেটিভ লগতে এণ্টাৰটেইনিং ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম যদি ঈশ্বৰ আৰু ভাগ্যই বিচাৰে নিশ্চয় ভাল ভিডিঅ' দি থাকিবলৈ চেষ্টা কৰিম আপোনালোকে ছাবস্ক্ৰাইব কৰি থৈ দিব আমাৰ চেনেলটো আৰু নেক্সট ভিডিঅ'টো এটা ৰ'ষ্ট ভিডিঅ' কৰিম বুলি ভাবিছোঁ মই কমিউনিটি টেবত সুধিছিলোঁ আপোনালোকক মানে কাৰ ওপৰত ৰ'ষ্ট লাগে তো ৰাখুদা মে আ ৰাহা হুঁ ধৰ চালক ধৰ Rajkumar, stay in the prizes, top dollar curry. দেখিলো ডিব্ৰুগড়ত দেখিলো গাভৰু দেখিলো ধুনীয়া গাভৰু